বজাত 50 একেলগে হৈছে আপোনালোকক সকলোৱে চন্দ্ৰকান্ত মহন্তৰে আমাৰ মাজত উপস্থিত হৈছেহি সেয়ে আমাৰ কাৰ্যকৰ্তা তেখেতক আদৰি আনি আমাৰ মঞ্চৰ কাষৰ আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। একেলগতে 50খন বিয়া ইয়াত তিলৈ গ্ৰাম্য বজাৰত বিয়া আৰম্ভ হৈছে আৰু 50খন বিয়া আপোনালোকে সকলোৱে আপোনালোকক দেখাম 50খন বিয়া কেনেকুৱা পাতে কি আজিও মই 50 চাব আহিছোঁ ইয়াত খানা দিয়া হৈছে কি দিব আছে ইয়াত চাই ল'ব ইয়াত খানা দিব আমি দুটাই আহিছোঁ চাবলৈ 50খন বিয়া একেলগে নিজে পাতিব নোৱাৰিব বিয়া চাওঁ আৰু 50খন একেলগে দেখাম আপোনালোকক 50খন বিয়া চাব পাৰিব আপোনালোকে লগতে আমাৰ মণ্ডপৰ দায়িত্বত থকা আৰু জড়িত দায়িত্ব থকা কাৰ্যকৰ্তাসকলৰ বাহিৰে আনলোকে যাতে প্ৰৱেশ নকৰে। বিবাহ মণ্ডপস্থলীত দৰা কইনা লগতে আমাৰ মণ্ডপৰ আৰু যোগ্য দায়িত্বত থকা কাৰ্যকৰ্তাসকলৰ বাহিৰে চাই লওক আপোনালোকে আন ব্যক্তি যাতে প্ৰৱেশ নকৰে। ভাতলি বনাইছে ইয়াত 50খন বিয়া ইয়াতে একেলগে পাতিব আমি খুব কম সময়ৰ ভিতৰতে আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম। সেয়ে যিসকল দৰা কইনাৰ কাৰ্য সংগ্ৰহ কৰিছে তেখেতলোকক মণ্ডপস্থলীত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। 1 নম্বৰ ক'ত গ'ল 1 নম্বৰ কোনটো হয় 1 নম্বৰ এইটো হয় 3 নম্বৰ 1 নম্বৰ কোনফালে আছে সিফালে আছে নেকি ইয়াৰ 1 নম্বৰ পৰা আমি গৈছোঁ এইটো 1 নম্বৰ দেখিছে কেইখন বিয়া আছে চাওঁ আমি ইয়াতে ইয়াত 2 নম্বৰ ইয়াত 3 নম্বৰ হয় কিন্তু আমি 50খনৰ লাষ্ট 50খনলৈকে দেখাম একদম লাষ্টত চাব বাইকখিনিহে লাষ্টত যাওঁ কিমান একদম 50খনলৈকে ইয়াত কেই নম্বৰ ইয়াত 27 নম্বৰ ইয়াত আকৌ আমি পালোঁ 37 50 নম্বৰ ক'ত গ'ল এইখিনি লগোৱা নাই ন
এইখিনি লগোৱা নাই টিকেট অহা নাই এতিয়ালৈকে মানুহ ভালেমান জমা হৈছে এয়া চাই লওক আপোনালোকে ওলাই যাওঁ এতিয়া 50খন বিয়া চালোঁ আৰু ন একেলগে এইপিনে আমাৰ চেল্ফি পইণ্ট হয় চেল্ফি ইয়াত তিলৈ গ্ৰাম্য বজাৰ ইয়াত ডিব্ৰুগড় জিলা বিবাহ সংস্থা ইয়াত ভিডিঅ'টো চাই ভাল পালে প্লিজ আপোনালোকে সকলোৱে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব